সফলতাৰ শীৰ্ষ চুব পৰা এটি কাহিনী। কাহিনীৰ আৰম্ভণিতে আপোনালোকে দেখিছে যে আৰাম জীৱন এৰক দুজন ৰজাৰ আধাৰিত কৰা এটি কাহিনী, যিটো কাহিনী আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত বহুতো কথা শিকাই যাব। আহক শুনো। দুজন ৰজা আছিল, দুখন ৰাজ্যৰ দুজন ৰজা। দুয়োগৰাকী ৰজা ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যৰ তেওঁলোক খুব ওচৰা ওচৰি দুখন ৰাজ্য আছিল। দুয়োজন ৰজাৰ মাজত খুব ভাল এটা বন্ধুত্ব আছিল। দুয়োগৰাকী ৰজাই ইজনে সিজনক নোকোৱাকৈ বা সিজনে ইজনক নোকোৱাকৈ একো কামেই নকৰিছিল। তেওঁলোকে যদি কেতিয়াবা কোনো এটা বস্তু হাতত পায়, সেইটো ইজনে সিজনৰ মাজত ভগাই লৈছিল। সেই বন্ধুত্বৰ মৰ্মেই বা সেই বন্ধুত্বৰ অনুভূতিবিলাকক সদায় সজাগ কৰি ৰাখিবৰ বাবে দুয়োকে কেতিয়াবা খুব সুন্দৰ উপহাৰ দিছিল। আৰু এদিন ঠিক তেনেদৰেই হ'ল। এদিন এখন ৰাজ্যৰ ৰজা এজনে, তেওঁলোক সেই বন্ধুত্বৰ মাজৰ এজন ৰজাই ইজন ৰজাক এটি খুব ভাল উপহাৰ দিলে। এই উপহাৰটো যেতিয়া ইজন ৰজাই খুলি চালে, তেতিয়া তেওঁ অনুভৱ কৰিব পাৰিলে যে তেওঁৰ জীৱনত আটাইতকৈ মূল্যৱান বা আটাইতকৈ তেওঁৰ ভাল লগা বা তেওঁ ভাল পোৱা আটাইতকৈ ডাঙৰ উপহাৰটোৱে আছিল সেইটো। আৰু সেইটো কি আছিল জানেনে? সেইটো আছিল দুজনী ঈগল চৰাই। ৰাজকীয় অঞ্চলত বা ৰাজপ্ৰাসাদত কি হয়, জীৱ জন্তুৰ ওপৰত বিশেষ চৰ্চা থাকে। জীৱ জন্তুৰ ওপৰত তেওঁলোকৰ মাজত ঘোঁৰা থাকে, ঈগল থাকে, বিভিন্ন ধৰণৰ জন্তু থাকে। আনকি আমি শুনিব পোৱা মতে ইতিহাসে কয়, ৰাজপ্ৰাসাদত বাঘ সিংহলৈকেও তেওঁলোকে ৰাখিছিল। আৰু তাত সেই বাঘ সিংহ বা জীৱ জন্তুবিলাকক ট্ৰেইনিং দিবৰ বাবে বা তেওঁলোকৰ দ্বাৰা বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাকে যিবোৰ শক্তি প্ৰদৰ্শন কৰিব পাৰে বা জীৱ জন্তুবিলাকে যিবোৰ তেওঁলোকৰ পাৰফৰ্মেঞ্চ বা পাৰদৰ্শিতা দেখুৱাব পাৰে, সেইবোৰ আগবঢ়াই নিবলৈ বা তেওঁলোকৰ জীৱ জন্তুবিলাকৰ টেলেণ্টখিনি আগুৱাই লৈ যাবৰ কাৰণে কি কৰে, তেওঁলোকে ট্ৰেইনাৰ ৰাখে। আৰু জীৱ জন্তুৰ সেই টেলেণ্টখিনি বা জীৱ জন্তুৱে কৰিব পৰা সেই পাৰদৰ্শিতাখিনিক আগবঢ়াই নিবলৈ সেইখন ৰাজপ্ৰাসাদতো ট্ৰেইনাৰ এজন আছিল। আৰু যিহেতু দুজনী ঈগল চৰাই পালে, ৰজাই ভাবিলে যে এই ঈগল চৰাই দুজনী মোৰ জীৱনৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ উপহাৰ, যি মোক বন্ধুৱে দিছে। আৰু এই ঈগল দুজনীক মই ইমানেই ট্ৰেইনিং কৰোৱাব বিচাৰোঁ যাতে এই দুজনী ঈগল সৰ্বশ্ৰেষ্ঠ হয়। এই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান ঈগল আছে, যিমানে ঈগলক ভালকৈ টেলেণ্ট বা ট্ৰেইনিং দিয়ে, সৰ্বশ্ৰেষ্ঠ যাতে হয়। আৰু সেইমতে কি কৰিলে, ৰাজদুৱাৰত তেখেতে তেওঁৰ ট্ৰেইনাৰজনক মাতিলে। আৰু ট্ৰেইনাৰজন আহিলে তেওঁৰ ৰাজদুৱাৰত আৰু আহি পেলাই ক'লে যে, মহাৰাজ, মই আপোনাৰ দুয়োজনী চৰাইকে প্ৰশিক্ষণ বাৰু দিম, কিন্তু ইয়াৰ বাবে মোক 3 মাহৰ প্ৰয়োজন হ'ব। 3 মাহৰ ভিতৰত মই আপোনাৰ ৰাজদুৱাৰত পুনৰবাৰ আহিম আৰু এই প্ৰশিক্ষণ দিয়া চৰাই দুয়োজনীকে আপোনাৰ সন্মুখত উপস্থাপন কৰিম। তেতিয়া ৰজাই ক'লে যে যদি তেনে হয় তেন্তে মই বহুত সুখী হ'ম। আৰু এই দুয়োজনী ঈগল চৰাইক আজিৰ পৰা মই আপোনাক অৰ্পিলোঁ। আজিৰ পিছত আপুনি একেবাৰে সম্পূৰ্ণকৈ এই দুয়োজনী ঈগলক পাৰফৰ্মেঞ্চ বা পাৰদৰ্শিতা কৰিব পৰা শক্তিশালী কৰি তোলক আৰু বিশ্বৰ দৰবাৰত এই দুজনী ঈগলক আপুনি সৰ্বশ্ৰেষ্ঠ কৰি তোলক। তেতিয়া ট্ৰেইনাৰজনে মহাৰাজক ক'লে যে, মহাৰাজ, এয়া নিশ্চিতভাৱে মই আপোনাক অতি সোনকালে এই পাৰফৰ্মেঞ্চ কৰিব পৰা কৰি তুলিম। আৰু ঈগল দুজনীক কোৱা মতে লৈ যোৱা হ'ল। আৰু ঈগল দুজনীক লৈ গৈ তেওঁৰ নিজৰ য'ত তেওঁ শিক্ষা প্ৰদান কৰে জীৱ জন্তু বা চৰাই চিৰিকটিক, তাত লৈ গৈ সেই ট্ৰেইনিং চেণ্টাৰত তেওঁ ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিলে। দুয়োজনীক ইমান বেছি ভালকৈ ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিলে, দুয়োজনীক ইমান ভাল ট্ৰেইনিং দিলে, যাৰ ফলত এৰাউণ্ড 3 মাহমান পিছত এজনী চৰাই তাৰ দুজনীৰ মাজৰ পৰা এজনীয়ে খুব ভাল পাৰফৰ্মেঞ্চ দিব পৰা হৈ গ'ল। খুব ভাল তেওঁ মনোগ্ৰাহী পাৰদৰ্শিতা দেখুৱাব পৰা হৈ গ'ল। আৰু তাৰ বিপৰীতে ইজনী ঈগলে কেৱল এডাল গছৰ ডালত য'ত বহুৱাই থোৱা যায় তাতেই বহি থাকে। তেতিয়া এদিন 3 মাহ যেতিয়া পাৰ হৈ গ'ল, এদিন তেওঁ ভাবিলে যে মোকতো দুজনী চৰাইকে সমানে পাৰদৰ্শিতা দিব পৰা কৰিব দিছিলে মহাৰাজে, এতিয়াতো মই ভুলত পৰিম, মোকতো শাস্তি প্ৰদান কৰিব। গতিকে মই কি কৰা যায়, মই আৰু 3 মাহ সময় লোৱা উচিত। 3 মাহত মই আৰু চেষ্টা কৰোঁ যাতে ইজনী ঈগলেও সিমানখিনি টেলেণ্ট দেখাব পৰা হৈ যায়। আৰু পুনৰ 3 মাহ তেওঁ হাতত সময় লৈ ইজনী ঈগলৰ লগত বহুত চেষ্টা কৰিলে যাতে ইজনী ঈগলকো বহুত ভালকৈ পাৰদৰ্শিতা দেখুৱাব পৰা কৰি তুলিব পাৰে। কিন্তু 3 মাহকৈ সম্পূৰ্ণ 6 মাহ অতিক্ৰম কৰিলে, তথাপিও ইজনী ঈগলে কেতিয়াও এই ডালটোতে পৰি থাকে, তেওঁ উঠি যাব নিবিচাৰে আৰু কোনো ধৰণৰ পাৰফৰ্মেঞ্চ দেখাব পৰা হোৱা নাই, পাৰদৰ্শিতা দেখুৱাব পৰা হোৱা নাই।
তেতিয়া এদিন ভাবিলে যে মই ইয়াতকৈ দেৰি যদি কৰি থাকোঁ, ট্ৰেইনাৰজনে ভাবিলে যে মই ইয়াতকৈও যদি দেৰি কৰি থাকোঁ তেতিয়াহ'লে এদিন মই বিপদত পৰিম, গতিকে মহাৰাজক গৈ এই কথাখিনি কোৱা ভাল। আৰু ৰাজদুৱাৰত গৈ পেলাই তেখেতে মহাৰাজক ক'লে যে মহাৰাজ, মই দুয়োজনী ইগলক বহুত ভালকৈ ট্ৰেইনিং দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু দুয়োজনী ইগলৰ মাজৰ পৰা এজনীয়ে খুব ভালকৈ শিকিলে আৰু তাৰ বিপৰীতে এজনীয়ে অকণমানো শিকি উঠা নাই। মই বহুত চেষ্টা কৰিলোঁ, যিমান মই জানো সিমানেই চেষ্টা কৰিলোঁ, কিন্তু ইয়াৰ পৰা মই কোনো ধৰণৰ লাভান্বিত হোৱা নাই। গতিকে মই বিপদ বা এই শংকাত পৰি আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কিবা এটা মোক সহায় কৰিব লাগে। তেতিয়া মহাৰাজে ক'লে যে তুমি এজনীক পাৰিলে এজনীক নোৱাৰিলে তাৰ কাৰণ কি? তেতিয়া তেখেতে বৰ্ণনা দিলে যে মই দুয়োজনীকে একে সমানেই প্ৰশিক্ষণ দিছোঁ, কিন্তু মই লাভালাভ পোৱা নাই, এজনীয়ে খুব ভালকৈ শিকি উঠিলে, এজনীয়ে নিশিকিলে। তেতিয়া ৰজাই ক'লে যে তুমি এই ৰাজ্যৰ বা এই দেশৰ বিভিন্ন অঞ্চলত এনেকুৱা পশু পক্ষীক ট্ৰেইনিং কৰোৱা কোনো এগৰাকী ব্যক্তি, প্ৰশিক্ষণ দিয়া কোনো ব্যক্তিক বিচাৰা আৰু তেওঁক আনি এই ইগল দুজনীক সৰ্বশ্ৰেষ্ঠ কৰি তোলা, ইজনীকো সৰ্বশ্ৰেষ্ঠ কৰি তোলা। তেতিয়া সেইমতে ক'লে যি আজ্ঞা মহাৰাজ বুলি কৈ তেখেত ওলাই গৈ সকলো দিশত তেওঁ চৰ্চা কৰিলে, বিচাৰিলে যে যাতে ইগল চৰাইক কোনে ট্ৰেইনিং দিব পাৰে। বহুত বিচৰাৰ পিছত এদিন এখন গাঁও অঞ্চলত এজন ব্যক্তিয়ে চৰাইবিলাকৰ লগত কিবা কথা পাতি থকাৰ নিচিনাকৈ থাকিছিলে। চৰাইবিলাকক বিভিন্ন সময়ত চৰাই মুখেৰে হুইচেল বজাই মাতি আনিছিলে, নিজৰ হাতত পৰি গৈছিলে, তেওঁ কিবা কিবি খাব দিয়ে, প্ৰতিজনী চৰাইক তেওঁ মাতি আনিব পাৰে। তো এওঁ বহুত দূৰৰ পৰা সেই বস্তুটো চাই আছিলে যে মানুহজনে কেনেকৈ পাৰিছে এইটো কৰিবলৈ। কিন্তু মানুহজনক যেতিয়া ভালকৈ প্ৰত্যক্ষ কৰিলে, ওচৰ আহি পালে, দেখিলে যে একদম মানে মানুহজন ফটা চিঙা কাপোৰ পিন্ধি থকা এগৰাকী ব্যক্তি, যিজন ব্যক্তিয়ে চৰাইৰ লগতেই যেন পৰি আছে, জংঘলতেই যেন থাকে, তেওঁ যেন কোনো নিজৰ বাসস্থান নাই, তেনেকুৱা ৰূপত গছৰ পাত চাত পিন্ধি থকা এজন ব্যক্তি তেওঁ দেখিলে। আৰু তেওঁ সুধিলে যে তুমি এইবোৰ কেনেকৈ কৰিব পাৰিছা? তেতিয়া তেওঁ ক'লে যে মই ইয়াতেই থাকোঁ, এই চৰাইবিলাকেই মোৰ জীৱন, এই চৰাইবিলাকৰ লগতেই মই সময় কটাওঁ, মই যি কওঁ চৰাই তাকে শুনে। সেই বুলি কৈ তেওঁ দুই এটা খুব ভাল প্ৰশিক্ষিত, তেওঁ আগতে প্ৰশিক্ষণ দি থোৱা তেনেকুৱা ধৰণৰ খুব ভাল এটা পাৰদৰ্শিতা চৰাইবিলাকৰ দেখুৱালে, হুইচেল বজাই বহুত চৰাই সন্মুখত মাতি আনিলে। তেতিয়া তেওঁ ভাবিলে যে এওঁৰ দ্বাৰা এবাৰ মই চেষ্টা কৰি চাব পাৰোঁ, আৰু তেওঁক ৰাজপ্ৰাসাদলৈ ৰজাই মাতিছে বুলি লৈ আহিলে আৰু ৰাজদুৱাৰত তেওঁক আনি থিয় কৰাই ৰজাক চিনাকি কৰাই দিলে যে এওঁ বহুত ভাল পাৰফৰ্মেঞ্চ এটা দেখাইছিলে, মই দেখিলোঁ আৰু এওঁক মই লৈ আহিলোঁ, বহুত বিচাৰিলোঁ, বেলেগক নাপালোঁ, মই নাজানো এওঁ পাৰিবনে নোৱাৰে, কিন্তু মই লৈ আহিছোঁ। তেতিয়া ৰজাই তেখেতক গোটেই কথাখিনি ক'লে আৰু তেওঁ ক'লে যে এজনী চৰাইটো ট্ৰেইনিং লোৱাৰ পিছত, প্ৰশিক্ষণ লোৱাৰ পিছত ভালকৈ পাৰফৰ্মেঞ্চ দিছে আৰু এওঁ কোৱা মতে যে ইজনীয়ে কৰিব পৰা নাই। ইমান ভালকৈ দুয়োজনীকে প্ৰশিক্ষণ দিয়াৰ পিছতো এজনীয়ে প্ৰশিক্ষিত হৈছে বা শিকিছে, এজনীয়ে পৰা নাই, তাৰ কাৰণটো বুজিব পৰা নাই। সেয়ে আপোনাক যিহেতু মাতি অনা হৈছে, আপুনি এবাৰ চেষ্টা কৰি চাওক, আপুনি পাৰিবনে মোক জনাওক। তেতিয়া তেওঁ ক'লে মোক এবাৰ সেই জেগালৈ লৈ যোৱা উচিত আৰু মই এবাৰ দূৰৰ পৰাই তেওঁলোকক চাম, তাৰপিছত আপোনালোকক কম মই কৰিব পাৰিম নে নোৱাৰিম। আৰু তেতিয়া তেওঁক ট্ৰেইনিং চেণ্টাৰৰ ওচৰলৈ লৈ যোৱা হ'ল আৰু লৈ গৈ তেখেতক দেখুওৱা হ'ল। আৰু তেওঁ তেতিয়া আহি পেলাই ক'লে যে মোৰ কাৰণে এইটো সাধাৰণ কথা, মই 1 মিনিটৰ ভিতৰত সেই চৰাইজনীক, যদি 3 মাহ প্ৰশিক্ষণ তেখেতে বা 6 মাহ প্ৰশিক্ষণ দিয়ে থৈছে, মই 1 মিনিটৰ ভিতৰত সেই চৰাইজনীকো ইজনীৰ সমান উৰিব পৰা কৰি তুলিম। তেতিয়া ৰজাই ক'লে কি অসম্ভৱ কথা, যিটো 6 মাহত পৰা নাই সেইটো আপুনি এদিনত বা 1 মিনিটত কৰিব পাৰিবনে? যদি সঁচাকৈয়ে আপুনি কৰিব পাৰে তেতিয়াহ'লে আপোনাক মই সদায় আজীৱন এই ৰাজভৱনতে থাকিব পৰা ব্যৱস্থা কৰি দিম বা আমাৰ ৰাজ্যতে থাকিব পৰা ব্যৱস্থা কৰি দিম, যদি আপুনি কৰিব পাৰে। তেতিয়া তেখেতে ক'লে মই নিশ্চিতভাৱে পাৰিম আৰু আপোনালোকে মোক 1 মিনিটৰ মাত্ৰ সময় দিয়ক, তাত গৈ পাব দিয়ক। তেতিয়া ৰাজপ্ৰাসাদত ৰজাৰ বহিবলৈ পৰিৱেশ দিয়া হ'ল আৰু ৰাজ্যৰ অন্যান্য ব্যক্তিসকল, মন্ত্ৰী বা সকলোকে বহিব দিয়া হ'ল, ইজন ৰজাকো মতা হ'ল আৰু সকলোৱে বহি পেলাই তেখেতৰ এটা দৃশ্য চাবলৈ বুলি তেখেতক ট্ৰেইনিং চেণ্টাৰৰ ভিতৰলৈ পঠিওৱা হ'ল। তাত দুইজনী ইগলে চৰাই আছিলে, এজনীয়ে উৰি ফুৰিছে আৰু এজনীয়ে বহি আছে। তেওঁ তাৎক্ষণিকভাৱে তেওঁৰ ওচৰত থকা এখন দাৰে, এখন কাটিব পৰা অস্ত্ৰৰে তেওঁ কি কৰিলে, কোনো কথা নাই বতৰা নাই, গৈ পেলাই ইগল চৰাইজনী বহি থকা সেই ডালটো কাটি দিলে তৎক্ষণাত, কোনো কথাই নাই, কোনো বেলেগ একো কাম কৰা নাই, তেখেতে গৈছে আৰু ডালটো কাটি দিলে। আৰু ইগল চৰাইজনী তাৎক্ষণিকভাৱে সেই ডালটোৰ পৰা উৰি গুচি গ'ল আৰু যি উৰিলে ইগলজনীয়ে আৰু কেতিয়াও তাত বহাৰ কথা ভবা নাই আৰু সম্পূৰ্ণৰূপে তেওঁ যি শিকিছিলে, যি প্ৰশিক্ষণ লৈছিলে, সকলো পাৰফৰ্মেঞ্চ তেওঁ ইজনীৰ লগত সমপৰ্যায়ত দেখুৱাবলৈ সক্ষম হ'ল। আৰু ইয়াৰ দ্বাৰা ৰজাই এটা কথাটো বুজি পালে যে তেখেতে কি কৰিলে, তেখেতে সাধাৰণ কাম কৰিলে, কিন্তু যিটো অইনজন ব্যক্তিয়ে কৰা নাছিলে বা তেওঁলোকে ভবা নাছিলে। সাধাৰণ কাম কৰিলে, কিন্তু সেই সাধাৰণ কামে এটা অসাধাৰণ শক্তিক বাহিৰলৈ উলিয়াই লৈ আহিলে। ইগলজনীয়ে য'ত বহি আছিলে সেই ডালটোৱে তেওঁৰ কাৰণে আৰামৰ এটা স্থল হৈ গৈছিলে আৰু সেই আৰামত বহি থকাৰ কাৰণে তেওঁ হয়তো একো পাৰফৰ্মেঞ্চ দিব পৰা নাছিলে। গতিকে আমাৰ জীৱনো তেনেকুৱা, আমি যদি আৰামৰ জীৱনত বহি থাকোঁ, আৰাম জীৱন যদি ত্যাগ নকৰোঁ, তেতিয়াহ'লে সেই জেগাত থকাৰ কাৰণে আমাৰ যিবোৰ প্ৰতিভা, আমাৰ যিবোৰ শক্তি, আমাৰ যিবোৰ সাধনা আছে, এইবোৰ বিলুপ্ত বা লুপ্ত হৈ যায়। সেইকাৰণে আপোনালোকে কেতিয়াও আৰাম জীৱনত নাথাকিব, আৰাম
জীৱনত থাকিলে আপুনি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিব। আৰাম জীৱনক প্ৰথমতে ত্যাগ কৰক আৰু ত্যাগ কৰাৰ লগে লগে দেখিব আপোনাৰ জীৱনত প্ৰতিটো মুহূৰ্তত সফলতা যেন অট'মেটিকেলি আপোনাৰ হাতলৈ আহিছে। ধন্যবাদ।